নমস্কাৰ, মই জয়শ্ৰী 45 ডেজ মিনি ব্লগ চেলেঞ্জ। আজি এইটো 24 নম্বৰটো মিনি ব্লগ। আৰু আজি মানে গাইজ ভিডিঅ' দিবা মই দিনটো ঘৰতে এনেই আছোঁ, একো কাম কৰা নাই, অকল ঘুমিছোঁ, খাইছোঁ, বৈছোঁ। সেইকাৰণে বেলেগ ভিডিঅ' দিবা একো নাই। এতিয়া ভাটিবেলা হৈছে বাৰু 5:38 ওলাই আহিছোঁ। লগত কোন আছে জানে? ইয়াৰ লগত মই একেলগে ডাঙৰ হয় গাইজ। ইয়াতকৈ মই 1 বছৰমান ডাঙৰ। আৰু আমি একে সৰুৰ পৰা খেলা, স্কুলত যোৱা চব একেলগে। এইবাৰ মোক কয় 1 বেটছ সৰু। তাৰপিছত আছেনে কথাবিলাক? গেঞ্জি ফালি বেয়াকৈ যাওঁ লাগে আকৌ গেঞ্জি ফালি বনাবা গেঞ্জি ফালি যাওঁ। ইয়াৰ মোৰো একদিন স্পৰ্টিং এটা ফালি থৈ দিছে। ঘৰত আকৌ নকওঁ, মাহঁতে গালি পাৰ বুজি মানে লুকাই থৈ দিওঁ। লাগছে কি সৰু চলিকেইটা। তাৰপিছত মানে যিমান কাজিয়া লাগে, আকৌ ৰাতি গধূলি আমি ফুৰিব আহি একে মাৰি থাকে ঘৰ সোমোৱাটো নিয়ম। আৰু কিমান কথা ঘৰত গমে নাপায়, পৰি গাছতে পৰি কিবাতে পৰি সেইবিলাকতো লুকায়। আৰু কোনোবাই কিবা এটা কৰিলি মানে এইদিনা বাৰু কান্দা এটা কৰিছে, মই নকওঁ, ঘৰৰ মানুহ গম পোৱা নাই, নকওঁ বাৰু। ঘৰৰ মানুহে মানে কি জানে, মাহঁতে বা আমাৰ মাহঁতে কিয় সি সেনেকুৱা কৰিছিল বুলি কয় না, সেইকাৰণে আমি নকওঁ। মানে যিমান যি কৰিলোঁ সি মোক বহুত টকা লছ কৰি দিছে সেইদিনা। আৰু আজি আছেচোন ক'ত গ'লে দেখাব পাৰি নাপায়। আজি আমাকে খুৱাইছে, ফাৰ্ষ্ট আৰু বাদাম খুৱাইছে। বাদাম খুৱাইছোঁ, বাদাম খাব লগা হৈছে।